ফ্ৰেণ্ডছ, আজি 8 মাৰ্চ, আজি মহাশিৱৰাত্ৰি। আমাৰ নলবাৰী জিলাৰ পাগলদিয়াৰ নৈৰ দুয়োপাৰে এয়া শিৱ মন্দিৰবিলাকত শিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। আৰু সেই শিৱৰাত্ৰি উৎসৱ আৰু মহাশিৱৰাত্ৰি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। নলবাৰী জিলাৰ পাগলদিয়া নৈ উপনৈৰ পাৰত এয়া শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব। সেইবিলাকক আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ পাগলদিয়া নৈৰ দুয়ো পাৰত। এই পাগলদিয়া নৈৰ পাৰ দুটাক কেন্দ্ৰ কৰি বিভিন্ন স্থানত শিৱ মন্দিৰবিলাক স্থাপন কৰা হৈছিল বহু বছৰ আগতে। সেইবিলাক দুই এটা আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ পাগলদিয়া নৈৰ দুয়ো পাৰলৈ। আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰিব। এয়া পাগলদিয়া নৈৰ পাৰত ঊনৈছশ 50 চনত যিটো ভূমিকম্প হৈছিল অসমত, এই শিৱ মন্দিৰটো মাটিৰ তলত পোত গৈছে। বাৰিষা পানীৰে ভৰপূৰ হৈ যায়। মাটিৰ পৰা ই মোটামুটি 10-12 ফুট তলত আছে। আপুনি চাওক, এই যিটো শ্ৰী শ্ৰী জয়পাল দেৱালয়, জিংজেঙি বৰভাগ, নলবাৰী জিলাৰ, ই প্ৰায় 200ৰো অধিক বছৰ ইয়াৰ পুৰণি শিৱ মন্দিৰ। আপুনি চাওক, এই শিৱ মন্দিৰটো মানে 1950 চনত যিটো ভূমিকম্প হৈছিল অসমত, এয়া মাটিৰ তলত পোত গৈছে। চাওক, এইপিনে হ'ল পাগলদিয়া নৈৰ মাথাউৰি, কিছু দূৰত পাগলদিয়া নৈ। এই নৈৰ পাৰতে অৰ্থাৎ পাগলদিয়া নৈৰ পূব পাৰত এয়া বৰভাগ ডিংডিং গাঁৱত এয়া শ্ৰী শ্ৰী জয়পাল দেৱালয়। আপুনি চাওক, এয়া ঐতিহ্যপূৰ্ণ মন্দিৰ, যিটো মন্দিৰ 200 বছৰৰ অধিক পাৰ হৈ গৈছে। ইয়াৰ পৰিৱেশ চাওক, ইয়াতে শিৱৰাত্ৰিৰ দিনা মানে দিন ৰাতি বিভিন্ন কাৰ্যসূচীৰে ইয়াতে সমাপন হয়।
আপোনালোকে আহক। মানে পাগলদিয়ানৰ পূবপাৰৰ যিটো ডিংডিঙি গাঁৱৰ বৰভাগ ডিংডিঙি গাঁৱৰ নলবাৰী জিলাৰ বৰভাগ ডিংডিঙি গাঁৱৰ শ্ৰী শ্ৰী জয়পাল দেৱললৈকে আহক। শিৱৰাত্ৰি আপোনালোকে পালন কৰিবলৈ আহক, এয়া মোৰ আহ্বান থাকে। ফ্ৰেণ্ডছ, ঐতিহ্যপূৰ্ণ বৰগুৰিয়া দামালঘাটত এয়া পাগলদিয়া নদীৰ পাৰত এয়া শিৱৰ যিখন থান মোটামুটি 50 বছৰ পাৰ হৈ গৈছে। এয়া দামলঘাট, যিটো ঘাট অসমত সুনাম আছে। এই ঘাটত এটা সময়ত ম'হৰ গাখীৰৰ বহুত দোকান আছিল। ব্ৰহ্মপুত্ৰৰ বিভিন্ন ওচৰৰ পৰা এই দামলঘাটলৈ ম'হৰ গাখীৰ আহিছিল আৰু ইয়াতে বেহা বেপাৰ চলিছিল ম'হৰ গাখীৰৰ, য'ত অসমৰ ইমূৰৰ পৰা সিমূৰে জানে দামালঘাট এয়া গাখীৰৰ ঘাট। এই দামালঘাটতে আজি 50 বছৰৰ অধিক পাৰ হোৱা শিৱ মন্দিৰ। আজি যিহেতু শিৱৰাত্ৰি, মই এই আপোনালোকক দামালঘাটৰ যিটো শিৱ মন্দিৰ দেখুৱাবলৈ আহিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে শিৱৰাত্ৰিৰ দিনা আহক, এই দামালঘাটত যিটো পাগলদিয়াৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰক। এয়া ফ্ৰেণ্ডছ চাওক, এই দামালঘাটৰ যিটো পাগলদিয়া নৈৰ পাৰত শিৱৰাত্ৰি হয়। এতিয়া আমাৰ ভাইটিসকলে শিৱ পূজাৰ যিহেতু ৰাতি অনুষ্ঠিত কৰিব, তেওঁলোকে ৰেডি হৈ আছে। এয়া ফ্ৰেণ্ডছ চাওক, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দামালঘাট। আপোনালোকে এই দামালঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহক, মই আহ্বান জনাইছোঁ। এয়া দামালঘাটত পাগলদিয়া নদীৰ ওপৰত এয়া ব্ৰিজ মোটামুটি সম্পূৰ্ণ হ'বলৈ লৈছে। ফ্ৰেণ্ডছ চাওক, এয়া পাগলদিয়া নৈৰ সৌন্দৰ্য এয়া দামালঘাটত। এয়া নলবাৰী জিলাৰ বৰগুৰিয়া গাঁৱৰ এয়া দামালঘাট। এই দলঙেৰে কানেকশ্যন হ'ব কমলপুৰ, ৰঙিয়া,
গুৱাহাটী বিভিন্ন স্থানলৈ পূব দক্ষিণে আৰু উত্তৰে কানেকশ্যন হ'ব। এয়া ফ্ৰেণ্ডছ চাওক, এয়া পশ্চিমে কানেকশ্যন হ'ব নলবাৰী হাজো গুৱাহাটী ৰোড। তাৰ পৰা বিভিন্ন স্থানলৈ যাব পাৰিব। এয়া ঐতিহ্যপূৰ্ণ ঘাট দামাল ঘাট, যিটো ঘাট অসমত সুনাম আছে ফ্ৰেণ্ডছ। আপোনালোকে ইয়াৰে সৌন্দৰ্য উপভোগ কৰিবলৈ আহক। পাগলদিয়া নৈৰ যিটো দামাল ঘাট, আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহক। ইয়াতে আজি শিৱৰাত্ৰি পালন কৰা হ'ব। ইয়াত ৰেডি হৈ আছে আৰু উৎপল ভাইটি ৰেডি কৰি আছে। ধন্যবাদ জনাইছোঁ উৎপল ভাইটিক। মিণ্টু ভাইটিয়ে শিৱৰাত্ৰিৰ বিভিন্ন এইবিলাক কাম কৰি আছে। ধন্যবাদ জনাইছোঁ মিণ্টু ভাইটিক। চাওক, যত জীৱ তত শিৱ, জীৱ থাকিলে শিৱ থাকিব। সেইকাৰণে দামালঘাটবাসীয়ে ইয়াতে জীৱ অৰ্থাৎ আহঁত গছ ৰুই মানে জীৱ জীয়াই ৰাখিছে, তাৰ মানে শিৱক ৰাখিছে। এয়া ফ্ৰেণ্ডছ চাওক, এয়া বেলগছ চাওক ফ্ৰেণ্ডছ, ইয়াতে যিহেতু জীৱ ইয়াতে শিৱ থাকিব। ফ্ৰেণ্ডছ চাওক, 50 বছৰৰ অধিক এয়া ঐতিহ্যপূৰ্ণ দামালঘাটত শিৱ মন্দিৰ। ইয়াতে অকল দামালঘাটবাসীয়ে যি ইয়াতে পূজা অৰ্চনা কৰিব সেইটো নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই দামালঘাটত পূজা অৰ্চনা কৰিব আৰু পাগলদিয়াৰ সৌন্দৰ্য ইয়াতে উপভোগ কৰে। এয়া ফ্ৰেণ্ডছ চাওক, পৰেশ তুমিতো গোটেই জানো এইবিলাকৰ বিষয়ে। পৰেশো বিভিন্ন ইয়াৰ মানে এইটো মানে কমিটিৰ লগত জড়িত আছে, ভাইটিও আছে। জয় ভোলেনাথ। থেংকছ। ওম নমঃ শিৱায় নমঃ নমঃ। ওম অচিদ্ধানন্দ নমঃ নমঃ। ওম সদ্গুৰুনাথ নমঃ নমঃ। ওম নমঃ শিৱায় নমঃ নমঃ। ওম সচিদানন্দ নমঃ নমঃ। ওম সদ্গুৰুনাথ নমঃ নমঃ। ওম নমঃ শিৱায় নমঃ নমঃ। ওম অচিদানন্দ নমঃ নমঃ। ওম সদ্গুৰুনাথ নমঃ নমঃ। ওম নমঃ শিৱায় নমঃ। ওম নমঃ শিৱায় নমঃ। ওম নমঃ শিৱায়।